আজি আহিলোঁ মেটাহাটৰ স্কুলৰ প্লেটিনাম জুবলিৰ প্ৰগ্ৰাম চাবলৈ বুলি। অৱশ্যে মই অলৰেডি প্লেটিনাম জুবলিৰ কিছুমান ভিডিঅ' আপডেট মই দিছোঁৱেই, আগতীয়াকৈ দিলোঁৱেই, কিন্তু এই ভিডিঅ'টো মোৰ দিবলৈ অকণমান থাকি গ'ল, সেইটো কাৰণে মই অকণমান শেহতীয়াকৈ দি দিছোঁ। এতিয়া আমি স্কুলত উপস্থিত হ'লোগৈ। স্কুলত বহুত মানুহ হৈছে আৰু বহিবলৈ বৰ্তমান ছিট পাইছোঁ একেবাৰে লাষ্টত, কিন্তু অকণমান ফটো উঠি ল'লোঁ, কাৰণ ফটো আজিকালি মেইন যিহেতু হৈছে, অকণমান ভিডিঅ' কৰি লৈছোঁ। তাৰপিছত আমি অকণমান সময় পিছত অকণমান আগত ছিট পালোঁ, যিহেতু পিছত বহিলে একো দেখি নাপায়। পৰ্দা লগাইছে যদিও পৰ্দাখন মানে বহুত দূৰত আছে, সেইটো কাৰণে দেখি নাপায়। কিন্তু আমি যেতিয়া ওচৰলৈ গ'লোঁ তেতিয়া প্ৰগ্ৰামখিনি বহুত ধুনীয়াকৈ, আৰু ইয়াত ইমান ধুনীয়াকৈ স্কুলৰ ষ্টুডেণ্ট, মেম, প্ৰিন্সিপালে ইমান ধুনীয়াকৈ নিয়াৰিকৈ মানে ফাংচনটো পাতিলে যে মই আপোনালোকক কেনেকৈ ক'ম, আৰু মানে কৈ শেষ কৰিব নোৱাৰোঁ। বহুত ধুনীয়া প্ৰগ্ৰাম হৈছিল আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ কোনোবা আহিছিল, মই এতিয়া নামবোৰ বাৰু নাজানিছোঁৱে ক'বলৈ, আৰু তেওঁলোকে বহুত ধুনীয়া ভাষণো দিলে, শুনিও বহুত ভাল লাগিলে। আৰু তাৰপিছত ষ্টুডেণ্ট সকলেও ইমান ধুনীয়াকৈ, মেম, চিষ্টাৰ, ইমান ধুনীয়া প্ৰগ্ৰাম কৰিছে যে মানে আপুনি প্ৰগ্ৰামটো চাই থাকিলে উঠি আহিব নোৱাৰে। মানে একদম আমি দিনত 3টামান বজাৰ পৰা চাইছোঁ, একেবাৰে 7টা, 7:30 বজালৈকে চাইছোঁ। এয়া ৰাতিৰ দৃশ্য। বহুত মানুহ আছে আৰু অলপ অলপ মানুহ গৈছে, মই তাকে